আজি দশমী আৰু দশমীৰ দিনাখনে এনেদৰে সৰুপথাৰ যিসমূহ পূজা মণ্ডপৰ প্ৰতিমূৰ্তি আছিল দেৱী দুৰ্গা প্ৰতিমূৰ্তি ধনশ্ৰী ঘাটত আচলতে বিসৰ্জন দিবৰ বাবে আচলতে ভক্তসকল আহিছে আৰু সৰুপথাৰ পৌৰসভাৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ মাজেৰে সৰুপথাৰ প্ৰশাসনে এনেধৰণে দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ যি কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু সৰুপথাৰ নগৰৰ প্ৰায় 11খন দুৰ্গা পূজা সমিতিৰ প্ৰতিমা আচলতে ইয়াত বিসৰ্জন দিয়া হ'ব আৰু যি ধনশ্ৰী পাৰঘাট আছে এই পাৰঘাট অঞ্চলত আচলতে প্ৰশাসনে বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰিছে আৰু এনেধৰণে সৰুপথাৰত যি 11খনকৈ পূজা মণ্ডপ আছিল সেই মণ্ডপৰ যি প্ৰতিমা সেই প্ৰতিমাক বিসৰ্জন দিয়াৰ বাবে এতিয়া সৰুপথাৰ যি ভক্তগণ আছে ভক্তগণ এনেধৰণে ইয়াত সমাগম হোৱা দেখা পোৱা গৈছে সৰুপথাৰ পৌৰসভাৰ বিষয়ৰ এক সুন্দৰ ব্যৱস্থাপনাত সৰুপথাৰ সমজিল্লা প্ৰশাসনৰ সুন্দৰ ব্যৱস্থাপনাত এনেধৰণে আচলতে বিসৰ্জন দিয়া হৈছে সৰুপথাৰ ধনশ্ৰী ঘাটত এয়া হৈছে সৰুপথাৰ যি শিৱ মন্দিৰ আচলতে সমিতি আছিল সেই সমিতিৰ আচলতে দেৱী দুৰ্গাৰ প্ৰতিমা আছে বৰ্তমান সময়ত বিসৰ্জন দিয়া এয়া দেখা পোৱা গৈছে আপোনালোকে কেমেৰা লেন্সৰ জৰিয়তে দেখা পোৱা এয়া হৈছে সৰুপথাৰ শিৱ মন্দিৰৰ প্ৰতিমাৰ দৃশ্য আৰু এয়া আপোনালোকে দেখুৱাই আছোঁ যে সৰুপথাৰ ধনশ্ৰী নৈ পাৰত এনেধৰণে আচলতে প্ৰতিমা বিসৰ্জন দিয়াৰ যি ব্যৱস্থা সৰুপথাৰ সমজিল্লা প্ৰশাসনে কৰিছিল সৰুপথাৰ অঞ্চলৰ যিসমূহ পূজা সমিতি আছে তেখেত এনেধৰণে আচলতে পূজা সমিতিসমূহৰ প্ৰতিমা বিসৰ্জন দিবৰ বাবে এতিয়া সকলো আহিছে আৰু প্ৰশাসনৰ লোকে আচলতে এই প্ৰতিমা বিসৰ্জন দিব কিন্তু উদযাপন সমিতি এটা স্থানলৈ প্ৰতিমাসমূহ আনি দিয়াৰ পাছত কিন্তু উদযাপন সমিতিৰ যিসকল বিষয়ববী আছে তেখেতলোকক আগবাঢ়ি যাবলৈ দিয়া নাই কিয়নো আচলতে সম্পূৰ্ণ নিৰাপত্তাৰ ক্ষেত্ৰ ইয়াৰ লগত জড়িত হৈ আছে সেইবাবে আচলতে এনেধৰণে এতিয়া প্ৰতিমা বিসৰ্জন দিয়াত ব্যস্ত হৈ পৰিছে আৰু এনেধৰণে সৰুপথাৰ অঞ্চলৰ বিভিন্ন ঠাইত আচলতে প্ৰতিমাসমূহ বিসৰ্জন দিবৰ বাবে ইয়ালৈ আহিছে যথেষ্ট ৰাইজৰ সমাগম আৰু যথেষ্ট ৰাইজে এনেধৰণে প্ৰতিমাসমূহ বিসৰ্জন দিব আৰু এয়া হৈছে সৰুপথাৰ যি ধনশ্ৰী ঘাটৰ পৰিৱেশ আৰু মই এজন ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ দাদা আজি আচলতে দেৱী দুৰ্গাক আমি সকলোৱে বিসৰ্জন বা বিদায় জনাম কি ক'ব এই মুহূৰ্তত এতিয়া আমি বৰ দুখেৰে দুৰ্গা পূজাটো উদযাপন কৰিলোঁ আৱেগিক কৰিছোঁ এই তথাপিও এইটো পৰম্পৰা এটা মানি আমি দুৰ্গা পূজাটো উদযাপন কৰিলোঁ কিন্তু আমাৰ জুবিন দালৈ মনত পৰিলে আমি এইবোৰ কৰিবলৈ ইচ্ছাও নাযায় তথাপিও আমি সৰুপথাৰ শিৱ মন্দিৰ সৰ্বজনীন দুৰ্গা পূজা উদযাপন কৰিলোঁ আজি এয়া বিসৰ্জন দিলোঁ আৰু বিশেষ নকয় ইমানে কৈছোঁ জুবিন দা যিহেতু আমাৰ মাজত নাই এইবাৰ দুৰ্গা পূজাটো ৰাইজে আচলতে যথেষ্ট শোকত পালন কৰিছে দুৰ্গা পূজা বা দুৰ্গা দেৱীক তেখেতলোকে তেনেধৰণে আৰাধনা কৰিছে আজিও দেখিছোঁ পূৰ্বৰ যিসমূহ বছৰসমূহত যথেষ্ট উৎসাহ দেখা যায় ৰাইজৰ মাজত আজি কিন্তু সেই উৎসাহ দেখা পোৱা নাই সৰুপথাৰ নগৰৰ মাজমজিয়াত ক'তো ডিজে শব্দ শুনা নাই আমি ৰাইজে আচলতে যি পৰম্পৰা হিচাপে মানি পৰম্পৰাগত যিবোৰ নীতি নীতি মানিহে কেৱল দেৱী দুৰ্গাক বিদায় দিবলৈ আহিছে কি ক'ব সেয়ে মই ক'লোৱে আমাৰ অসমৰ নহয় ভাৰতবৰ্ষৰ মানে ভাৰতবৰ্ষ বুলি ক'ব নোৱাৰে মানে আমাৰ হিয়াৰ আমঠু জুবিন দাক আমাৰ মাজত হেৰাই যোৱাৰ পিছত আমি মানুহবোৰ সকলোৱে দুখিত হৈ আছোঁ আৰু আমি তথাপিও পৰম্পৰা হিচাপে দুখী অৱস্থাই আমি উদযাপনটো কৰিলোঁ নিশ্চিতভাৱে এয়া হৈছে সৰুপথাৰ পৰিৱেশ মই সতীৰ্থ পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিছোঁ এখনকৈ এনেধৰণে 11খন পূজা মণ্ডপৰ যি মূল আচলতে দেৱী দুৰ্গাৰ প্ৰতিমা সেই প্ৰতিমা বিসৰ্জন দিয়া হ'ব ধনশ্ৰী নৈ এই ঘাটত আৰু এনেধৰণে প্ৰশাসনৰ সুব্যৱস্থাৰ মাজেৰে আচলতে প্ৰশাসনে এনেধৰণেই দেৱী দুৰ্গাক আজি বিসৰ্জন জনাব বিদায় দিব আৰু এই মুহূৰ্তত এনেধৰণে সুচাৰুৰূপে আচলতে সকলোৱে শৃংখলাবদ্ধভাৱে এখনকৈ দেৱী দুৰ্গা প্ৰতিমা এনেধৰণে বিসৰ্জন দিয়া দেখা পোৱা গৈছে ধনশ্ৰী দলঙৰ ওপৰতো এনেধৰণে যথেষ্ট ৰাইজৰ ভিৰ মই এজন জ্যেষ্ঠ সাংবাদিক আমাৰ মাজত উপস্থিত আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ জুবিন দা আমাৰ মাজত নাই তাৰ মাজতে সমগ্ৰ অসমবাসীয়ে বা দেশবাসীয়ে দুৰ্গা পূজা উদযাপন কৰিলে কিন্তু আজিৰ যি পৰিস্থিতি পূৰ্বে যিটো হাই উল্লাস দেখা পোৱা যায় ডিজেৰ শব্দ শুনা যায় বা যুৱচামৰ মাজত উচ্ছৃংখলতা দেখা পোৱা যায় সেইবোৰ আজি সৰুপথাৰত নাই কি ক'ব নিশ্চিতভাৱে আজি যেতিয়া দুৰ্গা বিসৰ্জনৰ বাবে যি সময়ত বাঢ়ি গৈছিল সময়ত দেখা পোৱা গৈছিল যে প্ৰায় সকলোৱে কেৱল মায়াবিনী গানটো লগাইছিল সৰুপথাৰ বাৰুৱে কিবা বুজাই জুবিন দাৰ এখন ফটো তেওঁ শ্ৰদ্ধাঞ্জলি হিচাপে ইয়াত লৈ আহিছিল তাত মায়াবিনী গান লগাইছিল আৰু প্ৰায় প্ৰতিভাগ দুৰ্গা পূজা সমিতিয়ে এটা কথা লক্ষ্য ৰাখিছে যে বা জুবিন দাক যেনেকৈ পাৰে তেনেকৈ শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে আৰু এটা ব্যতিক্ৰমী পৰিৱেশ বুলিয়ে ক'ব
ক'ব লাগিব, কাৰণ গোটেই সমদল কেৱল মাত্ৰ মায়াবিনী বাজি আছিল, কেৱল জুবিন দাৰ গান বাজি আছিল, কেৱল সকলোৱে এটা কথা বিচাৰিছিল যে আজি দশমী দিনাখনো কিন্তু মাক বিদায় দিয়া সমান্তৰালকৈ কিন্তু জুবিন দাকো বিদায় দিয়া হ'ব। জুবিন দাৰ গানে মুখৰিত হৈ পৰিছিল সমগ্ৰ সৰুপথাৰবাসী, আৰু ই এক ব্যতিক্ৰম বুলি ক'ব লাগিব। আৰু বিশেষকৈ এইবাৰ যুৱ শৃংখলতা যথেষ্ট কম আছিল আৰু শান্তিপূৰ্ণভাৱে এতিয়া এই বিসৰ্জন আগবাঢ়িছে। আৰু আজি প্ৰায় ইয়াত 10খনতকৈ বেছি প্ৰতিমা বিসৰ্জন কৰা হ'ব, কিন্তু বৰ্তমানলৈকে ঠিকভাৱে চলি আছে, ভালকৈ চলি আছে। আৰু আশা কৰিছোঁ কোনো অঘটন নোহোৱাকৈ বিজয়া দশমী সম্পূৰ্ণ হ'ব আৰু সকলোকে বিজয়া দশমী পুনৰবাৰ শুভেচ্ছা আছিলোঁ। প্ৰশাসনেও যথেষ্ট সুব্যৱস্থা কৰিছে। নিশ্চিতভাৱে এটা কথা ক'বই লাগিব, সৰুপথাৰ সমজিলা প্ৰশাসন, সৰুপথাৰ আৰক্ষী বিষয়াই হওক বা গোটেই প্ৰশাসন ব্যৱস্থাটো সৰুপথাৰ পৌৰসভা খুব সুশৃংখলভাৱে কৰিছে, যাতে কোনো অঘটন ঘটিব নোৱাৰে। দেখা পোৱা গৈছে যে এটা স্থানৰ পিছৰ পৰা মানুহক যাবলৈ দিয়া নাই, প্ৰশাসনে নিজে ব্যৱস্থা কৰিছে। আৰু প্ৰশাসনক ধন্যবাদ দিব লাগিব যে কোনো অঘটন সংঘটন নোহোৱাকৈ তেওঁলোকে সম্পন্ন কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ, আৰু খুব সুন্দৰকৈ প্ৰশাসনে এই ব্যৱস্থাটো কৰিছে। নিশ্চিতভাৱে এয়া হৈছে সৰুপথাৰ পৰিৱেশ। আৰু ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক দেৱাশিষ গৌতমে কোৱাৰ দৰে আচলতে সৰুপথাৰত খুব সুশৃংখলভাৱে আচলতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আচলতে কোনো ধৰণৰ বিশৃংখল সৃষ্টি নোহোৱাকৈ, কোনো ধৰণৰ উচ্ছৃংখল পৰিৱেশ সৃষ্টি নোহোৱাকৈ, কোনো ধৰণৰ ডিজে গীত নোহোৱাকৈ আচলতে দেৱী দুৰ্গাক এই যি সমগ্ৰ অসমে শোক প্ৰকাশ কৰিছে, এই সময়ত জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, সেই সময়টো এনেধৰণে আচলতে সমগ্ৰ অসমৰ লগতে সৰুপথাৰটো আজি সুশৃংখলভাৱে কোনো যুৱ উচ্ছৃংখলতা নোহোৱাকৈ আচলতে দেৱী দুৰ্গা প্ৰতিমাক বিসৰ্জন দিয়া যি পৰিৱেশ, সেই পৰিৱেশ গঢ় লৈ উঠা দেখা পোৱা গৈছে।